আজি ইমান ভাল লাগিছে মানে নিজক মানে ফ্ৰী লাগিছে মানে একো টেনশ্যন নাই মানে লাইফত মানে আজি সকলোলৈকে নমস্কাৰ। বহুত দিনৰ মূৰত আকৌ আহিছোঁ ভিডিঅ'ৰ মাজলৈ। আজি 18 নৱেম্বৰ এটা স্পেচিয়েল ডে, কাৰণ আজি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ 50 বছৰীয়া জন্মদিনৰ উপলক্ষে নাজিৰা জুবিন ফেন ক্লাবে কিছু কাৰ্যসূচী হাতত লৈছে আৰু গতিকে মই গৈ আছোঁ নাজিৰা জুবিন ফেন ক্লাবলৈ। বৰ্তমান মই ঘৰ পোৱাহিয়ে এফালে গৈছিলোঁ, ঘৰত চাৰ্টটো চেঞ্জ কৰিয়ে এতিয়া ওলাই যাম। বহুত দেৰি হৈ গ'ল, 10টা বাজিব হ'ল, যাব লাগিছিলে 9:30 বজাত, দেৰি হৈ গ'ল এতিয়া। গতিকে বেছি দেৰি নকৰোঁ, যাওঁ সোনকালে। আপোনালোকক যিমান পাৰোঁ সিমান দেখাম। যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভাল বন্ধু, আমি স্কুলৰ ফ্ৰেণ্ড হয়, আমি একেলগে মানে ক্লাছমেট থাকি বিশেষকৈ এইডোখৰ জেগাত উপস্থিত থাকি বহুত ভাল লাগিছে। বন্ধু দিৰিয়া আহে ঐ যাবলে নাথাকে অনাদিকাল, আপোন বুলি মিছা মোহে বান্ধি তৰিলৈ মায়াৰে জাল। গুপুতে অকলে এৰি থৈ কতে নথাকা গৈ তুমি, হিয়াৰে কোণতে অশ্ৰু বাগৰে এতিয়া নীৰৱ হৈ তুমি, সপোন এতিয়াই ভাৰকে লৰা খাবতি চকু মেলা কথা কোৱা মনে চোৱা। আমালৈও জুবিন দালৈও কৰিব, যাতে জুবিন দাও যাতে ভাল ভাল সমাজত এটা ভাল উপহাৰ দি যাব পাৰে। যেতিয়া 50 বছৰ হ'ল আৰু যাতে ভাল ভাল হয় অনুষ্ঠানবোৰ। এতিয়া আমি শিমলুগুৰি বৃদ্ধাশ্ৰমৰ পৰা আমাৰ যিখিনি আমি বস্তু দিবলৈ আনিছিলোঁ তেওঁলোকক দিলোঁ, তেওঁলোকে বনাই মেলি খাব। আমি এতিয়া ইয়াৰ পৰা ওলাই গৈছোঁ, ওলাই পিনি এতিয়া যাম নাজিৰা জুবিন ফেন ক্লাবলৈ। ক্লাবত যাম, ক্লাবত গৈ পিনি আৰু কিছুমান কাম আছে, আমাৰ কাৰ্যসূচী আছে, ৰাতি কাৰ্যসূচী আছে, গোটেইখিনি কৰিম। এতিয়া ইয়াৰ পৰা আমি ওলাই দিছোঁ। এইখন চক শিমলুগুৰি বৃদ্ধাশ্ৰম, আৰু বৃদ্ধাশ্ৰমৰ বাহিৰৰ দৃশ্যটো এবাৰ উপভোগ কৰি ইমান ধুনীয়া পৰিৱেশ চাৰিওফালে। ইমান ধুনীয়া পৰিৱেশটো, একদম মজা। এই জাষ্ট ইয়াৰ পৰিৱেশটো কেনেকুৱা লাগিছে? সুন্দৰ মনোমোহা দৃশ্য, একদম ইমান ধুনীয়া পৰিৱেশ। ইয়াত দলং এখন আছিলে, দলংখন নাই এতিয়া, ভাগিলে। কিমান ধুনীয়া পৰিৱেশ, ভাল লাগে এনেকুৱা দৃশ্যবোৰ চাই। আৰু এতিয়া আমি গৈ আছোঁ ক্লাবলৈ গৈ আছোঁ। পৰিৱেশটো আৰু এবাৰ চাই লওক, এবাৰ যাবলৈ মন যোৱা নাই, কিবা ভাল লাগিছে জেগাডোখৰ। আৰু বৃদ্ধাশ্ৰমত আহি ভাল লাগিল। ককা আইতাহঁতৰ লগত ভালদৰে কথা পাতিলোঁ, ভালদৰে আমাক সুধিছে ঘৰ ক'ত, তোমালোক ক'ৰ পৰা আহিছা, আশীৰ্বাদ কৰিছে, আমাক আশীৰ্বাদ কৰিছে, জুবিন দাক আশীৰ্বাদ কৰিছে। তেওঁ আজি 50 বছৰ হ'ল বাৰ্থডে, জন্মদিন। তেওঁ 100 বছৰ জীয়াই থাকক, তাকে আমি মনৰ পৰা বিচাৰিছোঁ। হেপী বাৰ্থডে জুবিন দা। আৰু এতিয়া আমি গৈ আছোঁ ক্লাবলৈ। এতিয়া আমি বৃদ্ধাশ্ৰমৰ পৰা ওলাই পিনি গৈ আছোঁ। এতিয়া শিমলুগুৰিৰ পৰা নাজিৰা পাম। নাজিৰা ক্লাবত সোমাই আমি ক্লাবত আৰু কি কৰোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে। যদি ভিডিঅ'টো ভাল পায় ৰিকুৱেষ্ট কৰি দিয়া, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰিব। এতিয়া মছজিদৰ ভিতৰলৈ সোমাই গৈছোঁ।
আমি মছজিদত হালোৱা দি পিনি ওলালোঁ। হালোৱা দিয়া ভিডিঅ'টো চালে আপোনালোকে। আৰু এতিয়া আকৌ আমি ক্লাবলৈ যাম। আমাৰ পিছৰ যিখিনি কাৰ্যসূচীখিনি আমি কৰিব লাগিব। আমাৰ গোটেই ল'ৰাখিনি আহি ইয়াত হালোৱা দিয়া হ'ল। এতিয়া আমি ক্লাবলৈ গৈ আছোঁ। ক্লাবত বাকী কাৰ্যসূচী হ'ব লাগিব। আপোনালোকে দিনৰ কাৰ্যসূচীখিনি চালে, এতিয়া ৰাতি কাৰ্যসূচীখিনি উপভোগ কৰক। আমাৰ গান গাই আছে দাদাহঁতে, আৰু লগতে মই দিনৰখিনি যিমানখিনি দেখাব পাৰোঁ দেখালোঁ। গোটেইখিনি দেখাব পৰা সম্ভৱ নহ'ল, আৰু ভিডিঅ' তেনেকৈ কৰা নহ'ল। এতিয়া চাওঁ আইকাৰ্ড চাইকাৰ্ড লগাই লৈছোঁ। এইফালে প্ৰবাল ভাতটো কেনেকুৱা? ভাল ভাল। বাহিৰত প্ৰগ্ৰেম চলি আছে। খানা কেনেকুৱা আছে কৈ দিব পাৰে? খানা কেনেকুৱা আছে কৈ দিব পাৰে? বাৰ্থডে 50 এনিভাৰ্চাৰী 50তম বাৰ্থডে আমি ইয়াত চেলিব্ৰেট কৰিছোঁ। জয় জুবিন দা, আৰু আমি সদায় চেলিব্ৰেট কৰিব বিচাৰোঁ। So we love you all জুবিন দা। জয় জুবিন দা, জয় জুবিন দা, হেপী বাৰ্থডে জুবিন দা, হেপী বাৰ্থডে জুবিন দা। আজি ইমান ভাল লাগিছে, মানে নিজক মানে ফ্ৰী লাগিছে, মানে একো টেনশ্যন নাই মানে লাইফত। মানে আজি হোল নাইট আপ টু টিল 12 PM হ'ব চাগে, 12টা বজালৈকে জুবিন দা আপোনাৰ কাৰণে। থেংক ইউ ভেৰি মাছ। হেপী বাৰ্থডে জুবিন দা। আমাৰ পিছফালে প্ৰগ্ৰেম চলি আছে সাংস্কৃতিক।
এতিয়া আমাৰ সকলো কাৰ্যসূচী শেষ হ'ল এতিয়া চব মানে সামৰি মেলি ৰাতি এতিয়া 12টা বাজিব হ'ল বাকী আমাৰ ল'ৰাখিনিয়ে চব সামৰি আছে এটা আমাৰ ষ্টেজ আছিলে তো সামৰি আছে এই আমাৰ ইমান দা চিকেন তৰকাৰী অলপ ৰাতিপুৱা সাজলে আকৌ অকণমান চিন্তা কৰি এতিয়া ঘৰলৈ ৰাওনা হৈছোঁ জগদা সোনকালে আহিব আমি সোনকালে কৰিব ঘৰ যাব লাগে আৰু বহুত টাইম হ'ল বাকী আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড জুবিন দাক বোলে জুবিন দাক বাৰ্থডে উইচটো কৰি দিব হেপী বাৰ্থডে জুবিন দা একদম লাষ্ট জয় জুবিন দা এইটো আছ জয় জুবিন দা ভিডিঅ' ইমানেই ধন্যবাদ যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ